Hi, hello, namaskar. Welcome to my new channel, Glove Vlogs. আৰু মই যাম আজি গুৱাহাটী এনে যাম ফুৰিব যাম আজি বৰ্তমান শুই আছোঁ বৰষুণ দি আছে ইমান বৰষুণ দিছে কাপোৰ বাহিৰত মানে উঠবাৰ ইচ্ছা মই কৰি একেলগে পুতলত বা কাটি আছোঁ তো উঠি কিনে গামত উঠি কিনে আপোনালোকক লগ পাই আছোঁ অলৰেডি আৰু বৰষুণ বতৰত আৰু উপায়টো নাই যাবতো লাগবই আৰু পুৰাকৈ বাছখন আহিব বাছখনত উঠি কিনে গুৱাহাটী ৰাৱানা এই আহিলে উজুৰি আহিছে পুৰা একদম পল্টন বজাৰত লগাল ডাইৰেক্ট গাড়ীৰ পৰাই নুমলো যিহে বৰষুণ দিছে গাইছে সেই মোবাইলে ওলাব পৰা নাছিলে আমি বেংকত যাই আছোঁ বেংকতে এখন চেকখন ওলাম চেকখন ওলাই কিনে আজি মজা ফুৰিম বেংকত আহিলোঁ বেংকে খোলা নাই বন্ধ ৰস এখন ওলালোঁ দে বাপ্পাৰ পইচাটো বহুত টাইম হ'ল মোৰ মজা কৰি বিশালত সোমো বিশালত কি ভাল কাপোৰ আছে কিনি লওঁ নাহিছোঁ দিনা আৰু গাইছটো ট্ৰাই কৰি চালোঁ বেছি দাম নহয় 500 টকা কেনে লাগিছে কওক কিন্তু কাপোৰটো কিন্তু গৰম আছে দেই কিন্তু বঢ়িয়া লাগিছে পিন্ধি ঠাণ্ডা দিনৰ কাৰণে লৈছোঁ মজা কেনে লাগিছে কমেণ্টত জনাব বিশালত যে গ'লোঁ বিশালত যিহে কাপোৰ ওলাইছে মানে আৰু ৰাতি আৰু একো কাপোৰ চাপোৰ বেছি যোৱা নহ'লে মানে এতিয়া ঘৰত যাই আছোঁ আপোনাৰ ফেঞ্চি দি ঘৰত যাই আছোঁ ডাইৰেক্ট এই বিশালত যে গ'লোঁ একো ভাল কাপোৰ ওলোৱা নাই সেইকাৰণে আৰু গুচি আহিছোঁ আৰু তাৰমানে যিহে কাপোৰ ওলাইছে ভাল নালাগে না আৰু খালী হাতে আহিবা সেইকাৰণে চেটাৰ এটা লৈ আহিছোঁ দি আৰু 500 টকাই দি আৰু এখন লাখটকীয়া হৈ কিনে ফেঞ্চি হৈ কিনে এনেকৈ ঘৰত যাই আছোঁ ডাইৰেক্ট আপোনালোকে আৰু ফেঞ্চিত লগাব পূজাত কাপোৰ কিনিব হ'লে আৰু নাই আমি চলি কিনে পূৰা বজাৰ কৰি আছে এই কটা আৰু তাৰমানে হেৰি কৰিব আৰু মানে বৰষুণ বতৰত এই যাচোন ক'ত কি ঘূৰি আছে গুৱাহাটী এই যেনে বোকা ফেঞ্চিৰ মাজত এইবিলাক ভৰি চৰি নাচাই দিয়া লেটো বৰ্ণি হৈ উঠছি একদম গোটাই সেই বেংকৰ কাম থকাৰ কাৰণে আহিছোঁ নহ'বা নাহিলোঁ নাই একদম কি কবি আৰু অসহ্য লাগি গৈছে একদম ডাইৰেক্ট ঘৰত যাই আছোঁ ঘৰত যাই কিনে আপোনালোকক কি কৈ আছোঁ ৰাস্তাৰ ইপাৰে আহিছোঁ মানে অলপ 1 নম্বৰটো লাগিছিল আৰু আপোনালোকে ভিউ এটা চাওক You must hustle if you want job. You no finish, they won't fight us. If them they run, them no fit catch up. Guys, Sadabari Balude আৰু ঘৰত যাই লগ পাই আছোঁ আৰু এই জাতখন ফুললি যাব নাই নাযায় ডাইৰেক্ট ঘৰত যাই লগ পাই আছোঁ আহি পালোঁ দে আৰু কিবা কৰি কিনে আৰু ঘৰটো যাই পালি আৰু ৰক্ষা আৰু বঢ়িয়াকৈ যাই কিনে আৰু বঢ়িয়াকৈ গাটো ধুই গৈছোঁ আৰু গা চা ধুবা নাই ঠাণ্ডা বতৰত বঢ়িয়াকৈ ভৰিয়াত চৰিয়াত ধুই ভাত চাত খাই কিনে আৰু বঢ়িয়াকৈ বাগা দিম আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিয়ক বাই বাই